কাৰণে বহুত জানিবলগীয়া কথা ক'লে আমাক বহুত নজনা কথা জানিলোঁ ডিম্পুৰ পৰা টপিকৰ ওপৰত বাৰু খাবা তোমালোকৰ অন ৰিক্সত আঙুলি চাঙুলি চিঙি নেপেলাব গুণ্ডা কেনেকুৱা হৈছে নাই খাম এতিয়া সেইকাৰণে লৈ লৈছে কেনেকুৱা হৈছে চবেই লাৰি বনাইছে ন টেষ্টি হ'বই চাগে চবেই আমাৰ পিকনিকক সকলোৱে মিলি খুব ধুনীয়াকৈ এসাঁজ খালোঁ লগ পালোঁ বহুত বেছি ভাল লাগিলে চ' থেংক ইউ ছ' মাছ অহাৰ কাৰণে প্ৰণীতা নমস্কাৰ সকলোকে আৰু আজি ৰাতিপুৱাৰ কিবা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ আৰু কি ভিডিঅ' হয় আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই হয়তো গম পাইছে আৰু আজি মানে যাব ওলাইছোঁ অল আছাম ইউটিউবাৰৰ লগত পিকনিক আৰু এতিয়া মই ৰখি আছোঁ নাৰেংগীত আৰু ৰাতিপুৱা মানে 4:30 গ'লে বামুণীধাম যাব পাৰিলোঁ হয় কিন্তু উঠিব বহুত হেলা সেইটো কাৰণে মানে 8:30 আমি নাৰেংগীত এতিয়া ৰখি আছোঁ আৰু বাছখন আহি আছে আৰু ভিডিঅ'টো শেষলৈকে চাব মানে গোটেই ইউটিউবাৰবিলাকক দেখুৱাম আপোনালোকক আৰু লগো পাম সেইকাৰণে বহুত বেছি এক্সাইটেড হৈ আছোঁ আৰু এইবাৰ মানে প্ৰথমবাৰ তেওঁলোকৰ লগত পিকনিক যাব ওলাইছোঁ গতিকে ভিডিঅ'টো ভালে হ'ব বুলি ভাবিছোঁ আৰু মোৰ লগতে আছে এয়া পম্পী আৰু পম্পী আহিছে আমি দুজনী ইয়াতে ৰখি আছোঁ মানে আমি দুজনীয়ে লাষ্ট হ'ম বাৰু আৰু বাকী সকলোৱে মানে উঠিবই চাগে এতিয়া বৰ্তমান উঠি আহি আছে বাছখন আমি ৱেইট কৰি আছোঁ নাজানো কিমান টাইম লাগে আমাক আহিব দিছে আমি আৰু আমি ইয়াতে ৰখি আছোঁ বহুত দেৰি হ'ল বুলি ক'ব লাগিব ন বহুত দেৰি হ'ল আৰু কেতিয়া বাছখন আহিব নাজানো চ' চাই থাকোঁ ভিডিঅ'টো শেষলৈকে দেখুৱাই আছোঁ পুৰা চাব পুৰা ধামাকা হ'ব আজি পুৰা আৰু লোকেশ্যনটো হৈছে চন্দ্ৰপুৰ ন চন্দ্ৰপুৰ আৰু বাকী অলপমান ছাছপেণ্ড ৰখা পিছত কৈ আছোঁ ভালদৰে সেইটো আমিও নাজানো আৰু গৈ কিনে ক'ম আৰু কি লোকেশ্যন হয় গতিকে চাই থাকোঁ ভিডিঅ'টো শেষলৈকে আৰু আমি এতিয়া পিকনিকৰ গাড়ী ৰখি ৰখি চাহাই আছোঁ নাৰেংগীতে পুৰা কাটি দিয়া চাহ আৰু লালমোহন কিনি আছে বহুতো চাইছে সেইটো চেচ মানে ইমান ভোক লাগছে আৰু মানে গাড়ী ৰখি ৰখি ভোক লাগি গৈছে আৰু আমি ব্ৰেকফাষ্টটো মানে হোটেলতে কৰিছোঁ আকৌ পিকনিকতো খাম ব্ৰেকফাষ্টটো চাগে লাঞ্চৰ টাইমে হ'ব খাওঁতে নাজানো আৰু আহি আমাৰ পিকনিকৰ বাছ আহি পালে দূৰৰ পৰা দেখা পাইছোঁ আপোনালোকে দেখিছে আৰু আমি এতিয়া ইয়াতে উঠিম হাই ভুকন্দা হাই হাই ধনশ্ৰীবা হাই মাধুৰীবা আৰু এয়া বাছত ডান্স ষ্টাৰ্ট হৈ গৈছে আৰু ঠাই নোপোৱালৈকে এনেকৈ ডান্স কৰিয়ে যাব আৰু দেখা পাইছে ধনশ্ৰীবাৰ লগতে ভূখণ্ডা আৰু সকলোৱে মানে ডান্সত ব্যস্ত মোৰ বাহিৰে মই ডান্স কৰা নাই অকল আৰু আমি অলপ পিছতে পিকনিকৰ ঠাই পাম আৰু বাছখন তালৈকে গৈ আছে চবে নামি দিছে আমি কেইজনীমান আছোঁ আৰু জেগাটোলৈ গৈ আছোঁ প্ৰায় পালোৱে আৰু নামি দেখুৱাই আছোঁ আৰু আমি আজি পিকনিক খাব আহিছোঁ চন্দ্ৰপুৰৰ বৰবিল ঠাইত আৰু এইখিনি ঠাই হৈছে বৰবিল আজি প্ৰথমবাৰ আহিছোঁ এইখিনি ঠাইত পিকনিক খাব আৰু দেখা পাইছে পৰিৱেশটো খুব ধুনীয়া ঠাইখিনি বহুত ধুনীয়া আৰু বেহাৰৰ খেতি কৰিছে খুব হালধীয়া হৈ আছে মানে খুব ভাল লগা ঠাই একদম ৰেডি কৰি থৈছে ন আমাৰ কাৰণে থেংক ইউ আমি এতিয়া ব্ৰেকফাষ্ট কৰি আছোঁ 12টা বজাত ব্ৰেকফাষ্ট কৰি আছোঁ সকলোৱে ব্ৰেকফাষ্ট আৰু ব্ৰেড কণী সকলো দেখুৱাইছোঁ কি দিছে আৰু খাই আছোঁ আৰু খাব আহিছোঁ পিকনিকত অলপ লাৰি চালি নিদিলে ভাল নালাগে ন ৰান্ধনি হ'বলৈ হ'ল আৰু সোৱাদ হ'ব চাগে ন ইমান কষ্ট কৰি তোমালোকক ৰান্ধি বাঢ়ি খুৱাম ইমান কষ্ট কৰিছে বায়ে বেয়া লাগিছে সেইকাৰণে ৰান্ধনি নানিলোঁ আমি জানেনে কি ক'বা আৰু মই বনাইছোঁ বহুত টেষ্টি হ'ব আজি খাই পেলাই ক'বা আৰু কেনেকুৱা হৈছে একদম পূৰা মজা হ'ব চাগে খাই কেনে কালাৰ দেখি কেনে মজা হ'ব খাই কিন্তু এটা কথা খাবা তোমালোকৰ অন ৰিক্সত আঙুলি চাঙুলি চিঙি নেপেলাব নাই মই মিছা কৈছোঁ এইফালে দাদাজনে বনাইছে বহুত ধুনীয়াকৈ তেখেতে যোৱা বছৰো বনাইছিলে চবেই মিলি আমি এনেকৈ মানে পিকনিকত আহিছোঁ
এইখনেই হৈছে বৰবিল আৰু এই বিলখনৰ ওচৰতে আমি বহিছোঁ আৰু আমাৰ ইয়াতে পিকনিক চলি আছে আৰু দেখিছে খুব ধুনীয়া এটা মানে পৰিৱেশ। ইফালে চাওক ফুকনদা আৰু মৃগাংকে ধুনীয়াকৈ ফটোশ্বুট কৰি আছে আৰু বাপৰে বহুত ধুনীয়া হৈছে, বহুত ধুনীয়া হৈছে। এতিয়া ইয়াতে বৰবিল অঞ্চলৰে মানে আমি য'ত পিকনিক খাব আহিছোঁ তাৰে মানে পৰিচালনা কৰা কেইজনমান দাদাই আমাৰ এই গ্ৰুপটোক মানে সম্বৰ্ধনা জনাব আৰু সেই সম্বৰ্ধনা অনুষ্ঠানটো ইয়াতে চলি আছে। এখন গামোচা আৰু চাৰ্টিফিকেটৰ সম্বৰ্ধনা জনাব। আৰু এখন এখন শুভেচ্ছা পত্ৰ আপোনালোকক দিছোঁ, গোটেইখিনিৰ হৈ আমি দিছোঁ আৰু অকণমান মৰম আপোনালোকক মানে চবকে লাগে সকলোকে দিছোঁ আৰু এওঁলোকে আমাৰ গ্ৰুপটোত যিমান কেইজন আছোঁ গোটেইকেইজনৰে মানে গামোচাত ছিগনেচাৰ লৈ আছে। আজি আহি লগ পাইছোঁ মনোজ ভাই, চবেতো চিনি পায়ে, মানে চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই আৰু তেখেতক মই আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ। হেপী নিউ ইয়াৰ মনোজ ভাই। আৰু আপোনাৰ ভিডিঅ' মানে চায়ে থাকোঁ, কি ক'ম আৰু ভিডিঅ'ৰ কথা। তো কেনেকুৱা লাগিছে আজি আহি? ভাল লাগিছে। আমিতো অকলে আহিছে আপুনি? মই এতিয়া ইয়াত অকলে আহিছোঁ। হয়। আমি ইজনে সিজনক মোবাইলৰ জৰিয়তে দেখা পাই থাকোঁ, কিন্তু লগ পোৱা নাযায়। হয়। আৰু আজি বছৰৰ মূৰত এদিন এনেকৈ সকলোৱে মিলি জুলি এসাঁজ খাওঁ, এতিয়া তাৰমানে ভাল লাগে। বহুত ডাঙৰ চান্স আৰু ন খুব লগ ধুনীয়া এটা পোৱাৰ? দিন, ভাল লাগিছে আৰু ভাল বেয়া কিয় লাগিব। আৰু মানে পৰিৱেশটো খুব ধুনীয়া আৰু পৰিৱেশ জাগাখিনিও বহুত ধুনীয়া। শান্ত পৰিৱেশ, বহুত ভাল হয়, লাগিছে। আমি এতিয়া মানে লগে ভাগে আছোঁ বহুত টাইম, ভাল লাগিছে লগ পাই। চাই থাকোঁ ভিডিঅ'টো শেষলৈকে। চাই থাকক। মেজিক চেয়াৰ আৰম্ভ হ'ব এতিয়া আৰু আমি সকলোৱে বহি লৈছোঁ মেজিক চেয়াৰ খেলিব। লাষ্ট টাইমৰ কাৰণে আৰু মোৰ লগত আছে এতিয়া কোন, আপোনালোকক চাগে পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই। নাই আছে কৰি থৈ কৈ দিয়া কোন হয়। নমস্কাৰ, মই চিনি ডিম্পু নাপায়। ডিম্পু বৰুৱা। আৰু আপোনালোকক সকলোকে নতুন বছৰৰ শুভেচ্ছা থাকিল 2023-ৰ। আৰু আমি আজি স্পেচিয়েলি যিখিনি ইউটিউবাৰ আছে তাৰে কেইজনমানে এটা পিকনিক পাতিছোঁ আৰু পিকনিকত আমি সকলোৱে আহিছোঁ। সেই পিকনিক চলি আছে, বহুত এতিয়া ভাল ভাত লাগিছে। খোৱাৰ টাইম হৈছে, এতিয়া এতিয়া ভাত ভাত খাম। খাব যাম আৰু ডিম্পুৰ বহুত জানিবলগীয়া কথা ক'লে আমাক। অলপমান বহুত নজনা কথা জানিলোঁ ডিম্পুৰ পৰা। বেলেগ টপিকৰ ওপৰত বাৰু। সেইটো আৰু এতিয়া আমি গৈ আছোঁ। আৰু শুনা, তোমাক লগ পাই খুবেই ভাল লাগিছে। আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ। আৰু লিকুদা মোৰ ভাল মানে বহুত বেছি ভাল ফ্ৰেণ্ড। কৈছিলে যে তোমাৰ লগত লগ কৰাই দিম বুলি, তোমাৰ ঘৰত যোৱা কথা আছিলে, কিন্তু মানে তেওঁৰ টাইম মিলা নাই, মোৰো মিলা নাই। কিন্তু আজি লগ পালোঁ আৰু কেতিয়াবা যাম আৰু লগ ধৰিব। নিশ্চয় নিশ্চয় বেয়া চেয়াটো নোপোৱা? কিয় পাম, নিশ্চয় লগ পাম। ঠিক আছে দিয়া। তেনেহ'লে আমি খাংদাকাৰ ৰিপুন দা কেনেকুৱা হৈছে? বঢ়িয়া হৈছে একদম। তুমি লোৱা নাই? নাই, খাম এতিয়া, সেইকাৰণে লৈ লৈছোঁ। কেনেকুৱা হৈছে? চবেই লাৰিল বনাইছে ন, টেষ্টি হ'বই চাগে। চবেই লগে আজি খানা পুৰা বঢ়িয়া হৈছে, তুমি খালে গম পাবা মানে ইমান খাম এতিয়া, সেইকাৰণে সুধিব আহিছোঁ আপোনাক। মাধুৰীবা কেনেকুৱা টেষ্টি? আপুনিয়ে বনাইছে? আপুনিয়ে বনাইছে। তাৰে কেনেকুৱা? একদম টেষ্টি, খাই চাবা গম পাবা। এই পাত লৈ আছোঁ খাবৰ কাৰণে। জলদি। তো এতিয়া ময়ো খাম, লাইনত যাওঁ এতিয়া। আৰু ন একদম খাই আছে এইফালে একদম গম পোৱা নাই ৰ'বা কেনেকুৱা হৈছে। মাছ ফেভৰেট নেকি? নহয়, চিকেন। কিন্তু বেয়াটোৰ পৰা প্ৰথম ষ্টাৰ্ট দিওঁ, তেতিয়া লাষ্টত ভাল লাগি থাকিব। চবেই বহি লৈছে খাবৰ কাৰণে, আমি এতিয়া চকীত বহি লৈছোঁ। অৰূপ দা আগতে খাই লওক, আপুনি ইমান কষ্ট কৰিছে। প্ৰথমতে খাব লাগিছিলে, আপুনি খাব লাগিছিলে। খাই লোৱা আগতে, তাৰপিছত বাপৰে, ঠিকে আছে। প্ৰায় বহুতখিনিৰে খোৱা হৈ গ'ল আৰু এতিয়া বহিছে ছেকেণ্ড টিপ আৰু তেওঁলোকে খাই আছে।
ধেমাজি যোৱা নাই দেই আজিলৈকে মই ধেমাজি যামেই বুলি ক'লো মানে মই এটা ডেট দিম এতিয়া ডিম্পু আৰু মনোজ ভাই যাব ওলাইছে আৰু আমিও লাহে লাহে যাম যিহেতু বাছত যাম তেওঁলোকে গাড়ী লৈ আহিছে আৰু যাব ওলাইছে এতিয়া আৰু এয়া মোৰ লগত আছে ফুকন দা হাই আৰু চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই আৰু আজি ফাৰ্ষ্ট টাইম পিকনিকত আহি বহুত বেছি ভাল লাগিছে বহুতকে লগ পাইছোঁ আৰু ফুকন দা তোমাক মানে আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ বহুত ভাল লাগিছে থেংক ইউ মোৰো ভাল লাগিছে প্ৰণীতাক আজি প্ৰথম লগ পালোঁ আৰু আহিলে আমাৰ পিকনিকক সকলোৱে মিলি খুব ধুনীয়াকৈ এসাঁজ খালোঁ লগ পালোঁ বহুত বেছি ভাল লাগিলে চ' থেংক ইউ ছ' মাছ অহাৰ কাৰণে প্ৰণীতা থেংক ইউ আৰু যদি চান্স পাওঁ আহি যাম আৰু নিশ্চয়, নিশ্চয়। মানে ডিউটি চিউটি ক্ষতি কৰি কিনে আহিছোঁ তোমাক তাকে, লগ তাকে। পাম বুলিয়ে স্পেচিয়েলি আৰু ভাল লাগিছে লগ Thank পাই you. আৰু মোৰো ভাল লাগিছে। কেনেকুৱা লাগিল পিকনিক বিৰাট ভাল লাগিলে বহুত ধুনীয়া হৈছে আৰু মানে সকলোৱে ভাল বুলি কৈছে সকলোৱে ভাল বুলি কৈছে ভাল আৰু ফুকন দাহঁতে বহুত কষ্ট কৰিছে আজি তো সেইটো কাৰণে থেংক ইউ আৰু Thank you. আমাৰ কাৰণে ইমান কষ্ট কৰিছে thank you. তো আমাৰ মানে পিকনিক শেষে হ'ল এতিয়া আমি ঘৰলৈ যাম সকলোৱে আৰু চাম কি খাব পাৰোঁ আৰু মোৰ লগত আছে ধনশ্ৰী বা আৰু ধনশ্ৰী বাক আজি ফাৰ্ষ্ট টাইম দেখিছে মানে লগ পাইছোঁ দেখিতো থাকোঁ সকলোতে মানে ছ'চিয়েল মিডিয়া হওক ইনষ্টাগ্ৰাম হওক চবতে দেখি থাকোঁ আজি লগ পাই ভাল লাগিছে বহুত ভাল লাগিছে তোমালোকৰ কেনেকুৱা লাগিছে বহুত বেছি ভাল লাগিছে ফাৰ্ষ্ট আহিছা এবাৰ ভাল লাগিছে ভাল লাগিছে একদম এনেকৈ এইটোৱে লাগে মানে বহুত বেছি ভাল লাগিছে মানে আহিলে গম পাই আৰু কেনেকুৱা লাগে তো এইটোৱে হৈছে অলা চাম মানে ইউটিউব পিকনিক আৰু এয়া হৈছে শেষ ডান্স মানে ঘৰত যোৱাৰ আগত এয়া সকলোৱে আকৌ এবাৰ ডান্স কৰি লৈছে মানে পূৰা নাচিছে আৰু যিমান পাৰে ইমান জছত নাচিছে সকলোৱে আৰু এইখিনি হৈছে লাষ্ট ডান্স চাওক হৈছে অৰূপ দা আজি বহুত দিনৰ পৰা আমাৰ চিনাকি কিন্তু এদিনো লগ পোৱা নাছিলোঁ ওচৰতে থাকোঁ কিন্তু এদিনো লগ পোৱা মানে নাই ইহঁতৰ ৰাস্তাৰ সন্মুখেৰে অহা যোৱা কৰোঁ সদায় অফিচত কিন্তু লগ পোৱা হোৱা নাছিল আজি ফাইনেলি পিকনিকৰ কথা কৈছিলোঁ তাই আহিলে আৰু অৰূপ দাৰ কাৰণে আজি আহি কিনে এনজয় কৰিব পাৰিলোঁ চ' বহুত বহুত ধন্যবাদ অৰূপ দা আহি কেনেকুৱা পালা বহুত বেছি ভাল লাগিছে একদম তোমালোক মানে আহিছা ভবাতকৈ ভাল লাগিছে আৰু বহুত বেছি ভাল লাগিছে সকলোকে লগ নাই পাইছোঁ এনেকুৱা প্ৰগ্ৰেমবিলাকত আহিব লাগে মিছ কেতিয়াও কৰিব নালাগে তাই বেছি আজি ছুটি লৈ আহিছে ছুটী লৈ আহিছোঁ তথাপিও ডিউটিৰ পৰা আপোনালোকে অলপ মৰম দিব বেছি বহুত কষ্ট কৰি আছে গতিকে কি ক'ম আৰু ধুনীয়া ধুনীয়া ভিডিঅ' বনাই একচুৱেলি মানে ব্লগ বনোৱা জচটো পূৰা আছে আৰু এইপিনে এয়া ভিডিঅ' বনাই আছে আমি ইয়াত যাব লাগে এতিয়া আৰু এয়া হৈছে মাধুৰী বা সকলোৱে চিনি পায় আৰু বাকো আজি লগ পালোঁ বায়ে গান চান গালে আৰু বা প্ৰতি বছৰ আৰু মই ফাৰ্ষ্ট টাইম আহিছোঁ কৈছোঁ আপোনালোকক সকলোকে লগ পাইছোঁ ভাল লাগিছে বা আপোনাকো আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ কেতিয়াবা টাইম লৈ আপোনালোক কথা পাতিম আৰু মোৰো তোমাক লগ পাই বহুত বেছি ভাল লাগিল আমি অকণমান সময়তে বহুত ক্ল'জ হৈ গ'লোঁ আৰু তোমাৰ নতুন ইউটিউব চেনেল তোমাৰ ইউটিউব চেনেলটো আৰু বহুত বেছি আগবাঢ়ি যাওক বহুত বেছি মানুহে আদৰি লওক আৰু তুমি ধুনীয়া ধুনীয়া কণ্টেণ্ট বনাই যোৱা তাৰে শুভকামনা জনালোঁ ধন্যবাদ বা আৰু বহুত বেছি ভাল লাগিল লগ পাই আৰু আমাৰ এতিয়া পিকনিক শেষে হয় ন সকলোৱে মানে যাবলৈ ওলাইছে তো মোৰো এটা সৰু চাই চেনেল আছে মাধুৰী গগৈ অফিচিয়েল ইউটিউব বুলি ছাবস্ক্ৰাইব কৰি দিব মোৰ ছাবস্ক্ৰাইববিলাকে কৰি দিব আৰু বহুত ধুনীয়া গান গায় আপোনালোকেতো জানে ন কোৱাৰ প্ৰয়োজন নাই আপোনাৰ ব্লগে চাগে ন ব্লগ মোৰ বনোৱাৰ গানৰ মেইনলি গান দিওঁ আৰু মই কেতিয়াবা ব্লগো দিওঁ চাব আপোনালোকে পাৰিলে মই চেনেলটোৰ লিংকটো দি দিম তলত আৰু চাব তোমাৰ চেনেলটো কি আছে ব্লগিং প্লে এণ্ড ফুড ব্লগিঙৰ নাই ব্লগিঙৰ হয় প্লে এণ্ড ফুড আৰু তাইক লগ পাই বহুত বেছি ভাল লাগিছে প্ৰণীতাক লগ পাই বহুত ভাল লাগিছে আৰু প্ৰথমবাৰ তাইক লগ পাইছোঁ তাই ব্লগ কৰি আছে আৰু নতুন বছৰৰ সকলোকে শুভেচ্ছা মোৰ ফালৰ পৰা সকলোকে আকৌ এবাৰ হেপী নিউ ইয়াৰ আৰু তাইক ছাপোৰ্ট কৰা মোক যেনেকৈ 50,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিছে তাইকো কৰি দিয়ক তাইকো মৰম কৰি দিয়ক আমি একেলগে ধুনীয়াকৈ ব্লগ বনাম আৰু আজি লগ পাইছোঁ আমি একেলগে পিকনিক খালোঁ বহুত বেছি ভাল লাগিছে আৰু বহুতো ইউটিউবাৰ ইয়াতে লগ পাইছোঁ অসমৰ জনপ্ৰিয় কিছুমান ইউটিউবাৰ যাৰ পৰা আমি বহুতো কথা শিকিব পাৰিছোঁ মনৰ কথা পাতিব পাৰিছোঁ ভাল লাগিছে বঢ়িয়া খুব মজা ধুনীয়া দিন এটা আমাৰ কাৰণে গ'ল আজি বহুত ভাল লাগিছে আৰু এতিয়া আমি যাব ওলালোঁ আৰু বাছখনলৈকে গৈ আছোঁ আৰু বহুত বেছি ভাল লাগিল আজি আহি সকলো ইউটিউবাৰকে লগ পালোঁ আৰু বহুত বেছি ভাল লাগিছে আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু এতিয়া ঘৰত যাওঁ তো বাই বাই